নমস্কাৰ বন্ধু বান্ধৱীসকল, ফাইনেলি আহি গ'ল এডিআৰই এক্সামৰ নিউ মেৰিট লিষ্ট। আজি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে ৰিজাল্ট। ভিডিঅ'টো শেষলৈকে চাব, কেনেকৈ ডাউনলোড কৰিব পাৰিব, ৰিজাল্ট চেক কৰিব পাৰিব, চাই লওক চব। প্ৰথমতে আমি ব্ৰাউজাৰ এটা খুলি ল'লোঁ। তাৰ আছাম কেৰিয়াৰত গৈ ডাইৰেক্ট ৰিকুইৰমেণ্ট ৰিজাল্ট বুলি আছে, তাত ক্লিক কৰিলোঁ। তাৰপিছত গৈ ইয়াৰে ৰিজাল্ট লিষ্ট, এডিশ্যনেল মেৰিট লিষ্ট ক্লাছ 3, ক্লাছ 4 অফিচিয়েল ৱেবছাইট, ইয়াত চাব পাৰিব। ইয়াতে ৰিজাল্টটো সম্পূৰ্ণ ডিটেইলছ তলত লিংকত দিয়াই থাকিব। মোৰ লিংকত যাই চেক কৰি ল'ব। পিডিএফটো অ'পেন কৰিলোঁ। এতিয়া নামবোৰ চেক কৰিলোঁ। পিডিএফ কেইটা মোৰ ডেছক্ৰিপশ্যনত লিংকবোৰ দিয়াই থাকিব, তাৰ পৰা সকলোৱে ল'ব, ডাউনলোড কৰি ল'ব সকলোৱে। গোটেইকেইটা দিয়াই আছে পিডিএফ।